নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো আছোঁ। মই আকৌ আপোনালোকৰ ওচৰলৈকে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। শাওণৰ মাহৰ পিছত এয়া ভাদ মাহ। ভাদ মাহটো খুব পবিত্ৰ মাহ বুলি কোৱা হয়। ভাদ্ৰৰ অৰ্থ হৈছে পবিত্ৰ। খুব ভাল মাহ এইটো। এই মাহতে শাওণ মাহত যেনেকৈ শিৱ পূজা কৰা হয়, ঠিক তেনেকৈ এয়া ভাদ মাহত শ্ৰীকৃষ্ণদেৱৰ আৱিৰ্ভাৱ হৈছিলে। তেওঁ এই ভাদ মাহতে জন্মগ্ৰহণ কৰিছিলে আৰু তেওঁৰ এয়া ভাদ মাহতে তেওঁৰ নাম কীৰ্তন সকলো নামঘৰতে নাম কীৰ্তন লোৱা হয়। ঠিক তেনেকৈ আমাৰো উত্তৰ গুৱাহাটী দিহিঙত বৰজনা নামঘৰত এই ভাদ মাহটো প্ৰথম দিনৰ পৰা শেষলৈকে এমাহ ধৰি নাম কীৰ্তন কৰে। আৰু এই ভাদ মাহতে শ্ৰীকৃষ্ণদেৱৰ নাম কীৰ্তনৰ বাহিৰে শ্ৰী শংকৰদেৱ মাধৱদেৱৰ উৎসৱ পালন কৰা হয় এই ভাদ মাহতে। আৰু এই ভাদ মাহতে গণেশ চতুৰ্থী পূজা কৰা হয়। গতিকে এই ভাদ মাহটো খুব পবিত্ৰ মাহ হয়। আৰু এই মাহটোত কীৰ্তনৰ পৰা শ্ৰীকৃষ্ণদেৱৰ নাম কীৰ্তন গোৱা হয়, শংকৰদেৱৰ নাম কীৰ্তন গোৱা হয়। গতিকে সকলো অসমৰ চুকে কোণে নামঘৰত কীৰ্তন ধৰা হয়, নাম কীৰ্তন কৰা হয়। গতিকে আমাৰো নামঘৰত এয়া নাম কীৰ্তন কৰে। আজি ভাদ মাহৰ শেষৰ দিন। গতিকে আজি শেষৰ দিনত অকণমান বেলেগ ধৰণৰ হিচাপে উৎসৱ পালন কৰে। প্ৰত্যেক দিনাই নাম কীৰ্তনৰ লগত মাহ প্ৰসাদ থাকে। আজি শেষৰ দিনত অকণমান সকলোৱে মিলি জুলি ইজনে সিজনক সহায় কৰি এয়া মাহ প্ৰসাদৰ আৰু লগতে কেঁচা লাড়ুও বনোৱা হয় ভাদ মাহৰ শেষৰ দিনত। গতিকে সকলো বয়সস্থ মহিলাৰ লগতে জীয়াৰী বোৱাৰীসকলে একলগ হৈ ইয়াতে যা যোগাৰবিলাক কৰে। বয়সস্থ মানুহখিনি গুড়া খুন্দাত লাগিছে আৰু ইয়াতে জীয়াৰী বোৱাৰীসকলে মিলিজুলি নাৰিকল ৰুকিছে, গুৱা পাণ ফালাই গুৱা পাণ কাটিছে। আমাৰ ভাদ মাহটোত নামঘৰত কেনেকৈ উৎসৱ আমি কেনেকৈ পালন কৰিলোঁ তাৰে অকণমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু কেঁচা লাড়ু কেনেকৈনো আমাৰ নামঘৰত বনায় তাৰে ৰেচিপিটো অকণমান দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এফালে আমাৰ 10-12 কেজি চাউলৰ গুড়া খুন্দি আছে আৰু এইফালে এয়া চাওক আমাৰ মহিলাখিনিয়ে নাৰিকল ৰুকিছিলে 10-12টামান হ'ব। আৰু এই নাৰিকলৰ লগতে ইয়াতে চেনি দিছে 2 কেজিমান আৰু কাজু বাদাম আছে 200 গ্ৰাম, খিচমিচ আছে 200 গ্ৰাম আৰু ইয়াতে মৌ আছে, কৰ্পূৰ আছে, এয়া চাওক মৌ আৰু কৰ্পূৰ অকণমান দিব আৰু এয়া 200 গ্ৰামৰ ঘিউ। এইখিনি গোটেই একেলগে মিশ্ৰণ কৰিব। কাজু বাদামখিনি অকণমান গুড়ি কৰি দিছে আৰু খিচমিচখিনিও সৰু সৰুকৈ কুটি দিছে। এয়া চাওক দুভাগ কৰি লৈছে, লৈ পেলাই এইখিনি এতিয়া ধুনীয়াকৈ মিশ্ৰণ কৰিব। এই ভাদ মাহতে দৈৱকীৰ গৰ্ভত প্ৰভু শ্ৰী কৃষ্ণৰ জন্ম হৈছিলে। ঘোৰ অন্ধকাৰে শিলা বৰশিলে
অজাৰ মাত পালি পহৰীয়া সবে নিদ্ৰা গইলা উপজিলা জগন্নাথ। ভালদৰে মই গাব নাজানো, তথাপিও এয়া আমাৰ জ্যেষ্ঠ পাঠকনিৰ পৰা শুনি শুনি অকণমান গাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া চাওক, আমাৰ সকলোৱে জীয়াৰী বোৱাৰীসকলে কাম সামৰাৰ পিছত এয়া চাওক চাহ জলপান খাইছোঁ। আৰু আজিকালি ঢেঁকীৰ ব্যৱহাৰ নোহোৱা হৈছে, কিন্তু আমাৰ গাঁৱত এয়া বাইদেউ এজনীৰ ঘৰত এয়া ঢেঁকী আছে। আজিকালিৰ মানুহে সকলোৱে মেচিনতে যিকোনো বস্তু গুড়া কৰিব লগা হ'লে মেচিনতে কৰে, কিন্তু আমাৰ গাঁৱত এয়া ঢেঁকী আছে। আপোনালোকৰ ফালে বাৰু ঢেঁকী আছেনে? এয়া ঢেঁকীতে আমাৰ জীয়াৰী বোৱাৰীসকলে মিলি পেলাই মাঘ বিহুতো গুড়া খুন্দে। আৰু আজি ভাদ মাহতো কেঁচা লাড়ুৰ কাৰণে ইয়াতে 10 কেজি গুড়া খুন্দিছে। আৰু এয়া চাওক, নাৰিকলৰ মিশ্ৰণখিনি এয়া গুড়াখিনিৰ লগত এতিয়া এয়া মিক্স কৰি লৈছে, দুভাগ কৰি মিক্স কৰি লৈছে। কাৰণ ইয়াতে লাড়ু আমাৰ 500মান লাড়ু বনাব লাগিব, গতিকে ইয়াতে মানুহ বহুতখিনি লাগে। আৰু এই কেঁচা গুড়াখিনিৰ মাহাত্য আছে এয়াই যে ইয়াতে জীয়াৰী বোৱাৰীসকলে এই বস্তুখিনি চুব নোৱাৰে। ইয়াতে বয়সস্থ মানুহখিনিয়ে খুব নিয়ম নীতিৰে আৰু খুব কষ্টৰে এইখিনি বস্তু তেওঁলোকে বনায়। এয়া চাওক, গোটেইখিনি মিশ্ৰণ কৰাৰ পিছত এয়া চাওক লাড়ু বনাইছে। ইয়াতে আমাৰ 400-500 লাড়ু বনাব, আৰু মহিলাখিনিৰ পৰিশ্ৰম খুব ইয়াতে আছে। আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পালে এই সৰু ৰেচিপিটো। প্ৰিয় দৰ্শক, মই আগৰ নিচিনা আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় শেষলৈ চাব, আৰু চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ দেখুৱাত বা কিবা কোৱাত ভুল হৈছে কমেণ্ট কৰি জনাই দিলে ভাল পাম। আমাৰ নামঘৰত এয়া আবেলিৰ পৰা নাম আৰম্ভ হ'ব, গতিকে খুব দেৰি হৈ যায়। গতিকে সেইকাৰণে আমাৰ এইবিলাক কাম ৰাতিপুৱাৰ পৰাই আৰম্ভণি হৈছে। সকলো জীয়াৰী বোৱাৰী ইয়াতে লগে ভাগে এইখিনি কাম সামৰি ঘৰা ঘৰি গৈ নিজৰ নিজৰ কাম ব্যস্ত হ'ব। আৰু আবেলি 4টা বজাৰ পৰা আমাৰ নামঘৰলৈ সকলোবোৰ মহিলাই নামঘৰলৈ যাব আৰু তাতে নাম কীৰ্তন হ'ব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এয়া চাওক, আমাৰ নামঘৰ সকলো গোপিনী, আমাৰ ইয়াতে গোপিনী বুলি কোৱা হয়। কিছুমান গাঁৱত আয়তী বুলি কোৱা হয়, আৰু আমাৰ গাঁৱত এয়া গোপিনী বুলি কয়। সকলো গোপিনী আহি ইয়াতে লগ হৈছে, আৰু এফালে মাহ প্ৰসাদৰ যোগাৰ কৰি আছে, আৰু আনফালে এয়া আমাৰ কীৰ্তন পুথিৰ পৰা এয়া নাম গোটেইবিলাক গোপিনীয়ে এয়া নাম জুৰিছে।
দুৰাচাৰ ৰাম মোৰ ৰাম হৰি বোল ৰাম হৰি ৰাম হৰি ৰাম হৰি বোল। ইয়াতে সকলোৱে নিজৰ নিজৰ মনোকামনা সিদ্ধি আৰু ভগৱানৰ ওচৰত আশীষ বিচাৰি ধূপ চাকি বন্তি জ্বলায় আৰু তেল নিমখ এইবিলাক আগবঢ়ায়। সকলোৰ লগতে ময়ো ইয়াতে ধূপ চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত আশীষ বিচাৰিছিলোঁ অসমবাসীৰ সকলোৰে সুখ শান্তি সমৃদ্ধিৰ কাৰণে আৰু মোৰ গাঁওখনৰ আৰু মোৰ লগতে ঘৰখনৰ সকলো পৰিয়ালৰ কাৰণে ভগৱানৰ ওচৰত আশীষ বিচাৰি প্ৰাৰ্থনা কৰিছিলোঁ সকলোৱে যেন ভালে কুশলে থাকে। আৰু এনেদৰে আমাৰ নামঘৰত নাম কীৰ্তন কৰি শেষলৈকে প্ৰসাদ বিতৰণ হৈছিলে আৰু নাম ধৰি ধৰি ইয়াতে আবেলি হৈ গৈছিল, এন্ধাৰ হৈ গৈছিলে সকলোৱে ইয়াতে মিলি জুলি চাকি ধূপ আকৌ নতুনকৈ জ্বলাই দিছিলে, নামঘৰ সজাইছিলে চাকি ধূপ বন্তিৰে। দেখিবলৈ খুব ধুনীয়া লাগিছিলে, দেৱালীৰ নিচিনা লাগিছিলে। কীৰ্তনৰ ভাদ মাহ ভালেৰেই গ'ল, গোপিনীৰ দেহ মন বিৰহে ৰ'ল। যোৱা যোৱা ভাদ মাহ আকৌ আহিবা, গোপিনীৰ কীৰ্তনৰ ভাদ মাহ ভালেৰেই গ'ল, গোপিনীৰ দেহ মন বিৰহে ৰ'ল। যোৱা যোৱা ভাদ মাহ আকৌ আহিবা, গোপিনীৰ সৰ্বদোষ ক্ষমা কৰিবা। নমস্কাৰ।